আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা কেশ্ববেক এপ, যিটো এপত নেকি আপোনালোকে এমাজন, আজিঅ', ফ্লিপকাৰ্ট যিকোনো আপোনালোকে অনলাইনত শ্বপিং কৰিলে ইয়াৰ পৰা ৰিপৰ্ট আৰ্ণ কৰিব পাৰিব, কেশ্ববেক লাভ কৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আপোনালোকে। ইয়াত মই আপোনালোকক দেখাই আছোঁ মই কিমান আৰ্নিং কৰিলোঁ, টোটেল আৰ্নিং ইয়াতে আপোনালোকে দেখিব পাইছে। ইয়াতে মই আপোনালোকক দেখাই দিছোঁ, যিহেতু মই আৰ্নিং কৰি থৈছোঁ এইখিনি পেণ্ডিঙত আছে আৰু কিছুদিনৰ পিছতে মোৰ ইয়াত আহি যাব ছাকচেছফুলি। ইয়াতে আপোনালোকে দেখিব পাইছে মই কিমান আৰ্নিং কৰিলোঁ। আপোনালোকক মই লাইভ প্ৰুফ দেখাই আছোঁ, এইবিলাক দেখিছে। ইয়াতে মই আপোনালোকে ভিউ মোৰ অপশ্যনত ক্লিক কৰি কিমান দিনত সোমাব, ইয়াত ছাকচেছফুলি হ'ব কনফাৰ্ম সকলো দেখাই দিব। গতিকে আপোনালোকে দেখিব পাইছে মোৰ কিছুমান কেশ্ববেক কনফাৰ্ম হৈ গৈছে। ইয়াতে আপোনালোকে দেখিব পাইছে মই 11 জানুৱাৰী 2024 বজাৰ কৰিছিলোঁ 5,289 টকাৰ। তাৰপিছত এইটো দেখিছে মোৰ কনফাৰ্ম হ'ব কিমান তাৰিখত। ইয়াতে আপোনালোকে দেখিব পাইছে যে এইখন কনফাৰ্ম হৈছে আৰু কিছুমান মোৰ এইটো দেখিব পাইছে কেঞ্চেল, যিহেতু নেকি মই এইটো অৰ্ডাৰটো কেঞ্চেল কৰি দিছিলোঁ। অৰ্ডাৰটো কেঞ্চেল হোৱাৰ পিছত এইটো অট'মেটিকলি ইয়াৰ পৰা কেঞ্চেল হৈ যাব। আপোনালোকৰ যিটো কেশ্ববেক দিব কেছ কৰোঁৱে, সেই কেশ্ববেকটো অট'মেটিকলি কেঞ্চেল হৈ যাব। ইয়াতে তলৰফালে আৰু আছে, এইকেইটা দেখিব পাইছে যে মই কিছুমান এইটো পেড দেখাইছে। এইখিনি পইচা মই মোৰ বেংক একাউণ্টত ল'লোঁ। আপোনালোকে বেংক একাউণ্টতো ল'ব পাৰে আৰু এমাজন পে' বেলেঞ্চতো ল'ব পাৰে বা ফ্লিপকাৰ্ট গিফ্ট কাৰ্ডটো ল'ব পাৰে। আৰু সেইখিনি আপোনালোকে বজাৰ কৰিব পাৰে, ৰিচাৰ্জ কৰিব পাৰে সকলোখিনি। ইয়াতে দেখিব পাইছে, ইয়াত দেখিব পাইছে মই এমাজনৰ পৰা এইখিনি ৰিবট পাইছিলোঁ, যিহেতু মই ইউজ কৰিছোঁ এইখিনি কেশ্ববেক ফ্লিপকাৰ্টৰ পৰা পাইছোঁ। আপোনালোকে ইয়াৰ পৰা ফ্লিপকাৰ্ট গিফ্ট ভাউচাৰ ল'ব পাৰে আৰু আপোনালোকে শ্বপিং কৰিব পাৰে বা আপোনালোকে ৰিচাৰ্জ কৰিব পাৰে। আপোনালোকে গম পায় যে আজিকালি ফ্লিপকাৰ্টটো মোবাইল ৰিচাৰ্জ, ইলেক্ট্ৰিচিটি বিল সকলো সুবিধা আহি গ'ল। আগতে এমাজনত আছিলে। ইয়াতে দেখিব পাইছে মই 400 টকা এটা পাইছিলোঁ। এফআই মানি বেংক একাউণ্ট এখন খুলিছিলোঁ। আপোনালোকে ইয়াৰ পৰা বেংক একাউণ্ট খুলি ক্ৰেডিট কাৰ্ড আপোনালোকে লৈও ইয়াৰ পৰা কেশ্ববেক লাভ কৰিব পাৰে। গতিকে তললৈ আৰু বহুতখিনি আছে, সেইখিনি মই যিখিনি ইউজ কৰিলোঁ আপোনালোকক সেইখিনি দেখাই আছোঁ। গতিকে এটা খুব সুন্দৰ এপ হয়। আপোনালোকে নিশ্চয় ফ্লিপকাৰ্ট, এমাজন, আজিঅ', ৱাইণ্ট্ৰাত আপোনালোকে বজাৰ কৰে। গতিকে আপোনালোকে তাত ডাইৰেক্টলি বজাৰ নকৰি আপোনালোকে কেছ কৰৰ থ্ৰুৰেদি আপোনালোকে বজাৰ কৰিব আৰু কেশ্ববেক লাভ কৰিব একদম বিনামূলীয়াকৈ। গতিকে এটা খুব ধুনীয়া প্লেটফৰ্ম, সকলোৱে ইউজ কৰিব লাগে। ইয়াতে দেখিব পাইছে মই এতিয়া 92 টকা 80 পইচা আছে। ইয়াতে ট্ৰান্সফাৰত মই ক্লিক কৰিছোঁ। ইয়াতে দেখিব পাইছে এমাজন পে' বেলেঞ্চত ল'ব পাৰে আৰু ফ্লিপকাৰ্ট গিফ্ট কাৰ্ডত আপোনালোকে ট্ৰান্সফাৰ কৰি ল'ব পাৰে। যিহেতু মোৰ এতিয়া প্ৰয়োজন নাই হোৱা মই নলওঁ, আৰু অলপ বাঢ়ি লওক তাৰপিছত ল'ম। আপোনালোকে এটকাৰ পৰা আপোনালোকে ইয়াত পে' বেলেঞ্চত, এমাজন পে' বেলেঞ্চ বা ফ্লিপকাৰ্ট গিফ্ট কাৰ্ডত আপোনালোকে ল'ব পাৰে ইচ্ছা কৰিলে। তো এতিয়া আমি দেখাওঁ আপোনালোকে ইয়াত কিদৰে বজাৰ কৰিব। ইয়াতে মই ফ্লিপকাৰ্টত
দেখাইছোঁ। ইয়াতে আপোনালোকে ফ্লিপকাৰ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে এণ্টাৰ ইয়ৰ ৰিপৰ্টত ক্লিক কৰিব। ইয়াতে অলপ দেৰি লোডিং ল'ব। লোডিং লোৱাৰ পিছতে আপোনালোকক ইয়াত দুটা অপশ্যন দেখাব। আপোনালোকে যদি ফ্লিপকাৰ্ট এপটো আছে তেতিয়াহ'লে আপোনালোকে ফ্লিপকাৰ্টত টেপ কৰিব, গম পোৱা যাত নাযায়। তাৰপিছতে এনেকৈ আপোনালোকৰ ফ্লিপকাৰ্টৰ এপটো খোল খাই যাব। ইয়াৰ পৰাই আপোনালোকে বজাৰ কৰি ল'ব। ইয়াতে দেখিব পাইছে আপোনালোকে যিকোনো বস্তু কেটেগৰীত গৈ চাৰ্চ কৰি আপোনালোকে ইয়াৰ পৰা যিকোনো বস্তু এটা বাছি আপোনালোকে বজাৰ কৰি ল'ব। কৰাৰ পিছত আপোনালোকে পে'মেণ্ট কৰিব, হয়তো কেছ অন ডেলিভাৰী ল'ব, সেইটো আপোনালোকৰ কথা। ইয়াত সকলোখিনি হৈ যোৱাৰ পিছত আপোনালোকে বেক আহি যাব। বেক আহি যোৱাৰ পিছতে আপোনালোকৰ অলপ দেৰি পাছতে অৰ্ডাৰ কনফাৰ্ম হোৱাৰ অলপ দেৰি পাছত আপোনালোকৰ কেছকৰো একাউণ্টত মেছেজ আহিব বা মেইল আহিব, তাতে আপোনালোকৰ কেছবেকখিনি পাই যাব। আপোনালোকৰ মোবাইলত এইদৰে মেইল আহিব, আপোনালোকে কিমান ফ্লিপকাৰ্টত বজাৰ কৰি কেছকৰৰ পৰা আৰ্নিং কৰিছে, আৰু ইয়াতে সকলোখিনি আপোনালোকে দেখা পাব। এনেদৰে আহি যাব আপোনালোকৰ ইয়াতে সকলোখিনি আপোনালোকে চাই ল'ব পাৰিব। ইয়াতে সকলোখিনি ডিটেইলছ আপোনালোকক লিখা থাকিব। আপোনালোকে চাই কিমান ক'ৰ পৰা কিমান কেছবেক আপোনালোকে আৰ্ণ কৰিলে সকলোখিনি পাই যাব। আপোনালোকে ইয়াত বজাৰ কৰাৰ পিছত যদিহে আপোনালোকৰ কেছবেক নাহে, তেতিয়াহ'লে আপোনালোকে মিচিং কেছবেকত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে য'ৰ পৰা বজাৰ কৰিছে তাৰ ট্ৰানজেকশ্যন ID থাকে, সেই ID নম্বৰটো দিব। তাৰপিছতে স্ক্ৰীনশ্বট মাৰি ইয়াতে আপলোড কৰিব, আৰু কিছুমান ইয়াত ডিটেইলছ দিব লাগে, সকলোখিনি দি দিব। তাৰপিছতে ইয়াতে ছাবমিট কৰি দিব। আপোনালোকৰ কেছবেক আহি যাব 2 দিনৰ ভিতৰতে, কেতিয়াবা সোনকালেও আহি যায়। ইয়াতে সকলোখিনি অপশ্যন আছে। আপোনালোকে ৰেফাৰ এণ্ড আৰ্ণ কৰিও ভালেমানখিনি ৰিৱাৰ্ড পাব পাৰে ইয়াৰ পৰা। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াতে বহুকেইটা অপশ্যন আছে, দেখিব পাইছে আপোনালোকে। ইয়াতে দেখিছে IDFC ফাৰ্ষ্ট বেংকত যদি আপোনালোকে ক্ৰেডিট কাৰ্ড এপ্লাই কৰে তেতিয়াহ'লে 1000 টকা আপোনালোকে পাব। ইয়াতে তেনেধৰণে আৰু বহুকেইটা আছে ইয়াত অপশ্যন। আপোনালোকে মই তললৈ গৈছোঁ, এতিয়া এক্সিছ বেংকৰ এখন ক্ৰেডিট কাৰ্ড আছে, এইখন যদি আপোনালোকে লয় তেতিয়াহ'লে 1500 টকা পাব। ইফালে আছে SBI আছে, এখন আপোনালোকে দেখিব পাইছে SBI কেছবেক ক্ৰেডিট কাৰ্ড 5%কৈ আপোনালোকে কেছবেক পাব। এখন যদি আপোনালোকে এপ্লাই কৰে, যদিহে এপ্ৰুভ হৈ যায় তেতিয়াহ'লে আপোনালোকে 1800 টকা এটা ইয়াত ৰিৱাৰ্ড পাব। এপটোৰ নাম হৈছে কেছকৰো। যদিহে আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে প্লে ষ্ট'ৰত যাব, নহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব।